हेलो ভিউৱাৰ্ছ কি খবৰ আপোনালোকৰ আজি হৈছে মহাশিৱৰাত্ৰি আৰু আপোনালোক সকলোকে শিৱৰাত্ৰিৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো বহুত দিন হল ভিডিঅ' দিব পৰা নাই চেনেলত আশা কৰিছো সকলো ভালে কুশলে আছে আমিও এতিয়া যাম কিতাবৰ থাৰ্ড এপিপিনত থকা শিৱ মন্দিৰলৈ ধূপচাকি জ্বলামগে ভিডিঅ'টো শেষলৈকে চাই থাকিব আপোনালোক সকলোকে মন্দিৰৰ পৰিৱেশ দেখুৱাম আৰু মন্দিৰ কাষতে বহা কিবা কিবি মেলা বহে সৰু সুৰা মেলাও দেখাবলৈ চেষ্টা কৰিম আৰু ভাঙলাডু কিনিম তো চাই থাকিব ভিডিঅ'টো শেষলৈকে তো গাইজ ওলাই মেলি ৰেডি আৰু এতিয়া যাম আমি মন্দিৰলৈ মা ৰ'দত বহি আছে মা নাযাওঁ মন্দিৰলৈ মা নাযায় বোলে আমি এতিয়া ওলাই আহিলো মন্দিৰলৈ আমাৰ ঘৰৰ পৰা বৰ বিশেষ দূৰটো নহয় 200 মিটাৰমান হ'ব সেইবাবে আমি খোজকাঢ়িয়ে আহিলোঁ ধূপচাকি ল'ব লাগিব ন ল'লা কলপাত ল'লা নাই আমি মন্দিৰ পালোহি আপোনালোকে দেখিবলৈ পাইছে যথেষ্ট সংখ্যক মানুহ হৈছে মন্দিৰত আৰু এতিয়া আমি চাকি ধূপ জ্বলাই ল'ম আৰু আজি যিহেতু বহুত মানুহ হৈছে সেইবাবে মন্দিৰৰ ভিতৰত চাকি জ্বলাবলৈ দিয়া নাই মন্দিৰৰ বাহিৰতে এনেকৈ চাকি জ্বলাবলৈ দিছে কেনেকৈ দিছে 10 টকা 10টা দি দিয়ক 10 টকা দি দিয়ক লওঁ নিয়মটো কৰিব লাগিব নিয়মটো তুমি
পূৰা ভাং আছেনে পূৰা ভাঙৰ লাডু লৈ ল'লোঁ বেছি লোৱা নাই 10 টকা লৈছোঁ আৰু এতিয়া আমি বেটেলিয়ানৰ কেণ্টিনত চাহ খাবলৈ আহিছোঁ ইয়াত খিচিৰি খাই আছোঁ আমি এতিয়া বৰ্তমান খিচিৰি খাইছোঁ চব মানুহৰ লাইন খিচিৰি খোৱা মানুহৰ লাইন চাকি জ্বলোৱা হৈ গ'ল হ'ব তুমি চাকি জ্বলালা নাই আৰু পাৰ্বতী দেখিলা নাই চাকি জ্বলোৱা হৈ গ'ল আমাৰ আৰু ভাঙৰ লাডু ল'লোঁ আৰু কেণ্টিনত চাহ খালোঁ আৰু এতিয়া আমি ঘৰ আহি আছোঁ ঘৰ পামহি আৰু এতিয়া তুমি ভাঙৰ লাডু খাইছিলা নহয় দেখিছে নি নিছা বাবুলি ভাঙৰ লাডু খালি নাই নাখালি মই 2টা খালোঁ এতিয়ালৈকে একো ৰিয়েকশ্যন হোৱা নাই বাৰু চাওঁচোন কি হয় আজি ভিডিঅ'টো ইয়াতে সামৰি দিছোঁ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ আপোনালোক সকলোকে আৰু আকৌ এবাৰ আপোনালোকক শিৱৰাত্ৰিৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ